ৰাষ্ট্ৰীয় উদ্যানৰ টুৰিষ্ট ট্ৰেকত পোৱালি হাতীৰ সৈতে মাকৰ বিচৰণ। পোৱালিৰ সৈতে এজনী হাতীয়ে বহু সময় টুৰিষ্ট ট্ৰেকত বিচৰণ কৰাত আবদ্ধ হৈ পৰিল কেইবাখনো বাহন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আচলতে আমাৰ কাজিৰঙা সাংবাদিকৰ দল এটি লৈ গৈছিলোঁ। মই লৈ গৈছিলোঁ। তেতিয়া মানে আৰু কাজিৰঙাত আচলতে কি সকলোৱে পৰ্যটকসকলেও আহিলে মানে এইটোৱে তৃপ্তি পায় যে অন্তত জীৱ জন্তু নেদেখাকৈ ঘূৰি যাব নালাগে। মানে তেওঁলোকক এটা হাতীজাক খুব সুন্দৰভাৱে পালোঁ। হাতীজাকটো পাৰ হৈ গ'ল, তাৰপিছতে মাক পোৱালি আছিলে। মাক পোৱালি বহুত সময় আচলতে ৰাস্তাত ৰখি থাকে। যেতিয়ালৈকে পোৱালিটো নাযায় মাকজনীটো নাযায়েই। তেনেকৈ বহুত দেৰি আচলতে আমাক এটা মানে খুব সুন্দৰ দৃশ্য মানে সকলোৱে উপভোগ কৰিলে। আৰু এনেকৈ ধৰণৰ ৰাস্তাত ধৰক গঁড়েই হওক, হাতীয়ে হওক, পহুৱেই হওক, মহেই হওক, বাঘেই হওক, এইটো আচলতে সৌভাগ্যৰ কথা কাজিৰঙাত এনেধৰণে দৰ্শন কৰিবলৈ আহি পেলাই পোৱা বা যোনেই নহওক এনেধৰণে ধৰক পালে মানেহে আচলতে পৰ্যটকসকল আকৰ্ষিত হয়। আৰু কাজিৰঙাৰ যি দৰ্শন তেওঁলোকৰ সেইটো সাফল্যমণ্ডিত হয় আচলতে এনেধৰণৰ দৰ্শনবিলাকৰ পৰা। কোন জেগাত আছিলে আৰু কিমান সময় আছিলে? এইটো আপোনাৰ কাছখোলাৰ নৌপাওঁতে আৰু সেইডোখৰতে হাতীজাকটো প্ৰায় থাকেই, প্ৰায়ে পোৱা যায়। আৰু সেইডোখৰতে হাতীদণ্ডী আছে, পাৰ হৈয়ে প্ৰায় সিহঁতি অলপ দেৰি মানে আমি ৰখি দিবলগীয়া হয়। আৰু পৰ্যটকসকলে যদি তেতিয়া থাকে তেতিয়াহ'লে খুব ভাল পায়, কাৰণ সন্মুখেদি যদি হাতীজাক এটা পাৰ হৈ যোৱা পায়, তেওঁলোকে আচলতে যি বুলি ভাবি পেলাই কাজিৰঙালৈ আহে, হাতী হওক গঁড় হওক যেতিয়া সন্মুখতে পায় তেতিয়াহ'লে তেওঁলোকে ভাবে যে তেওঁলোকৰ যাত্ৰাটো বা তেওঁলোকৰ যি কাজিৰঙা দৰ্শনটো সফল হৈছে বুলি ভাবে আচলতে। হাতীজাকটো দেখি এখন পৰ্যটকৰ বাহন উভতি আহিব লগা হয়। নাই, নিশ্চয় কিছুমান উভতি আহিবলগীয়া হয়, যিহেতু কিছুমান চালকৰ ওপৰতো হেৰি থাকে। আৰু আমি আচলতে হাতীজাক বা তেনেকুৱা ধৰণৰ যদি গঁড়েই হওক কিবা ওলায় তেতিয়াহ'লে আমি চাইলেণ্টলি মানে তাত মৌনভাৱে ৰৈ দিওঁ আৰু পাৰ হৈ যোৱাৰ পিছত ধুনীয়াকৈ পাৰ হৈ যাওঁ। আচলতে একো নাই, কিন্তু তেওঁলোকক একো দিগদাৰ নকৰিলে তেওঁলোকেতো একো দিগদাৰ নকৰে। আৰু তেওঁলোকক উপভোগ কৰিবলৈহে যিহেতু গোটেই বিশ্বৰ পৰা ইয়াত মানে পৰ্যটক আহে কাজিৰঙাত। হয়, আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আচলতে আমাৰ কাজিৰঙা সাংবাদিকৰ দল এটি লৈ গৈছিলোঁ। মই লৈ গৈছিলোঁ। তেতিয়া মানে আৰু কাজিৰঙাত আচলতে কি সকলোৱে পৰ্যটকসকলেও আহিলে মানে এইটোৱে তৃপ্তি পায় যে অন্তত জীৱ জন্তু নেদেখাকৈ ঘূৰি যাব নালাগে। মানে তেওঁলোকক এটা হাতীজাক খুব সুন্দৰভাৱে পালোঁ। হাতীজাকটো পাৰ হৈ গ'ল, তাৰপিছতে মাক পোৱালি আছিলে। মাক পোৱালি বহুত সময় আচলতে ৰাস্তাত ৰখি থাকে। যেতিয়ালৈকে পোৱালিটো নাযায় মাকজনীটো নাযায়েই। তেনেকৈ বহুত দেৰি আচলতে আমাক এটা মানে খুব সুন্দৰ দৃশ্য মানে সকলোৱে উপভোগ কৰিলে। আৰু এনেকৈ ধৰণৰ ৰাস্তাত ধৰক গঁড়েই হওক, হাতীয়ে হওক, পহুৱেই হওক, মহেই হওক, বাঘেই হওক, এইটো আচলতে সৌভাগ্যৰ কথা কাজিৰঙাত এনেধৰণে দৰ্শন কৰিবলৈ আহি পেলাই পোৱা বা যোনেই নহওক এনেধৰণে ধৰক পালে মানেহে আচলতে পৰ্যটকসকল আকৰ্ষিত হয়। আৰু কাজিৰঙাৰ যি দৰ্শন তেওঁলোকৰ সেইটো সাফল্যমণ্ডিত হয় আচলতে এনেধৰণৰ দৰ্শনবিলাকৰ পৰা। কোন জেগাত আছিলে আৰু কিমান সময় আছিলে? এইটো আপোনাৰ কাছখোলাৰ নৌপাওঁতে আৰু সেইডোখৰতে হাতীজাকটো প্ৰায় থাকেই, প্ৰায়ে পোৱা যায়। আৰু সেইডোখৰতে হাতীদণ্ডী আছে, পাৰ হৈয়ে প্ৰায় সিহঁতি অলপ দেৰি মানে আমি ৰখি দিবলগীয়া হয়। আৰু পৰ্যটকসকলে যদি তেতিয়া থাকে তেতিয়াহ'লে খুব ভাল পায়, কাৰণ সন্মুখেদি যদি হাতীজাক এটা পাৰ হৈ যোৱা পায়, তেওঁলোকে আচলতে যি বুলি ভাবি পেলাই কাজিৰঙালৈ আহে, হাতী হওক গঁড় হওক যেতিয়া সন্মুখতে পায় তেতিয়াহ'লে তেওঁলোকে ভাবে যে তেওঁলোকৰ যাত্ৰাটো বা তেওঁলোকৰ যি কাজিৰঙা দৰ্শনটো সফল হৈছে বুলি ভাবে আচলতে। হাতীজাকটো দেখি এখন পৰ্যটকৰ বাহন উভতি আহিব লগা হয়। নাই, নিশ্চয় কিছুমান উভতি আহিবলগীয়া হয়, যিহেতু কিছুমান চালকৰ ওপৰতো হেৰি থাকে। আৰু আমি আচলতে হাতীজাক বা তেনেকুৱা ধৰণৰ যদি গঁড়েই হওক কিবা ওলায় তেতিয়াহ'লে আমি চাইলেণ্টলি মানে তাত মৌনভাৱে ৰৈ দিওঁ আৰু পাৰ হৈ যোৱাৰ পিছত ধুনীয়াকৈ পাৰ হৈ যাওঁ। আচলতে একো নাই, কিন্তু তেওঁলোকক একো